নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো চাই ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাৰু আপোনালোকে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে জানেনে? সত্ৰীয়া কিহৰ পৰা উৎপত্তি হ'ল বা সত্ৰৰ উৎপত্তি কেনেকৈ হ'ল জানেনে? মই এই ভিডিঅ'টোত সত্ৰীয়া সংস্কৃতিৰ বিষয়ে ক'ম। তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱবৈষ্ণৱ ভক্তি আন্দোলনে গঢ় দিয়া আন এক অনুষ্ঠান হ'ল সত্ৰ। সত্ৰ শব্দটোৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ আৰম্ভ হয়। সত্ৰৰ মূল কেন্দ্ৰবিন্দু নামঘৰৰ দ্বাৰা সত্ৰ অনুষ্ঠানে পাতনি মেলে। ভকতসকল বাস কৰিবৰ বাবে সত্ৰত পজাঘৰ থাকে। সত্ৰৰ প্ৰধান অংগ চাৰিটা: নামঘৰ, মণিকূট, হাতী আৰু বাটচৰা। সত্ৰসমূহক প্ৰধানকৈ উদাসীন বা কেৱলীয়া, গৃহস্থী আৰু অৰ্ধ উদাসীন বা অৰ্ধ গৃহস্থী এই তিনিটা ভাগত ভগাব পাৰি। সত্ৰৰ মূল ব্যক্তিগৰাকী হ'ল সত্ৰাধিকাৰ। তেওঁৰ পিছতে থাকে ডেকা সত্ৰাধিকাৰ। সত্ৰৰ কাম কাজ পৰিচালনাৰ বাবে ভকতসকলক বিভিন্ন দায়িত্ব অৰ্পণ কৰা হয়। সত্ৰসমূহত নিতৌ নাম প্ৰসংগ, ভাগৱত পাঠ, বৰগীত গোৱা হয়। অধিকাৰ বা ডেকা অধিকাৰসকলে সত্ৰসমূহৰ শিষ্য থকা গাঁৱলৈ গৈ অস্থায়ী বাহৰ পাতি ধৰ্মোপদেশ দিয়ে আৰু আচাৰ অনুষ্ঠান পালন কৰে। সত্ৰ অধীনস্থ শিষ্যসকলে প্ৰতি বছৰে গুৰুকৰ আগবঢ়াব লাগে। আহোম ৰাজত্বৰ সময়ত ৰজাই একাংশ সত্ৰলৈ দেৱোত্তৰ ভূমি আগবঢ়াইছিল। গৃহস্থীৰ সত্ৰসমূহৰ নিজা মাটিত খেতি বাতি কৰাৰ ব্যৱস্থাও আছে। সত্ৰসমূহে বিভিন্ন সামাজিক বিবাদ আদিও নিষ্পত্তি কৰে। সত্ৰীয়া সংস্কৃতিৰ বিষয়ে মোৰ ওচৰত থকা তথ্য অনুসৰি ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি কিবা ৰৈ গৈছে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে তে কমেণ্টত দিবলৈ নাপাহৰিব। অন্য এদিন অন্য এটি ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।